হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ইনভাৰ্টাৰ বেটাৰী কেনেদৰে পানী সলনি কৰিব লাগে সেই বিষয়ে দেখুৱাব লৈছোঁ। ইনভাৰ্টাৰ বেটাৰী পানী সলনি কৰিবলৈ প্ৰথমতে আমি কি কৰিব লাগিব, এই যে ইনভাৰ্টাৰৰ পানী কমি আছে নে বাঢ়ি আছে সেই চিনটো য'ত দেখুৱাই ৰখা হয় সেই বুটামকেইটা আমি চাব লাগিব। তাত যদি ৰঙা চিনটো যদি এই চিম্বলটো যদি ৰঙা হৈ থাকে তেতিয়াহ'লে গম পাম ডেঞ্জাৰত আছে, তাৰমানে পানী ভৰাব লাগিব। আৰু সেউজীয়া ফালে থাকিলে ঠিকেই আছে, পানী নভৰালে হ'ব। মই এইদৰে এইখিনি চিম্বল মানে ছিগনেলটোৰ ওচৰতে থকা বুটাম আছিলে, বুটামকেইটা খুলি ল'লোঁ। খুলি পেলাই এনেদৰে চুপিৰ সহায়ত পানী ভৰাইছোঁ। মই এনেদৰে চুপিৰ সহায়ত পানী ভৰাই পেলাই আকৌ বুটামটো মাৰি দিছোঁ। এইটো খুলিবৰ কাৰণে খুচুৰা 10 টকীয়া পইচা ব্যৱহাৰ কৰিছোঁ। এতিয়া খুলিবলৈ সহজ। খুচুৰা 10 টকীয়া পইচা বা 1 টকীয়া হ'লেও হ'ব। এই পইচাৰ দ্বাৰা ইনভাৰ্টাৰ বেটেৰী যোনটো পইণ্ট এইটো খুলিবলৈ সহজ হয়। গতিকে মই এইদৰে খুলিছোঁ। এইদৰে খুলি মই চুপিৰ সহায়ত পানীটো ভৰাই দিছোঁ। মনত ৰাখিব, এই পানীটো আমাৰ ঘৰৰ ব্যৱহাৰ কৰা পানী নহয়, সাধাৰণত ব্যৱহাৰ কৰা পানী নহয়। এইটো বজাৰত স্পেচিয়েল কিনিবলৈ পায়, স্পেচিয়েল বেটেৰীত ভৰোৱা পানী বুলি কিনি আনিব লাগিব। নতুবা যদি সেয়া আমাৰ অসুবিধা হয় তেতিয়াহ'লে ঘৰত গৰম পানী উতলাই ঠাণ্ডা কৰি থোৱা পানী দিলেও হয়। নতুবা আমি বজাৰৰ পৰা কিনি অনাই বেছি ভাল, কাৰণ ৰিস্ক আমি ল'ব নোৱাৰোঁ, নহয় জানো। ৰিস্ক ল'বলৈ ভয় লাগে আমাৰ, গতিকে আমি বজাৰৰ পৰাই কিনি আনিম। আৰু এনেদৰে একেবাৰে সহজ পইচা দি এনেকৈ উলিয়াবৰ কাৰণে, নটটো উলিয়াবৰ কাৰণে একেবাৰে সহজটো আমি এনেদৰে উলিয়াই ল'ব লাগে। আৰু চুপিৰ সহায়ত তেলটো ভৰাই দিলেই হয়। এয়া চাওক, মই এটাকৈ নটবোৰ পইচাৰ দ্বাৰাই খুলিছোঁ। কোনো ধৰণৰ স্ক্ৰু ড্ৰাইভাৰ বা তেনে কোনো সঁজুলি লোৱা নাই। সেই বটলটো লুকুৱাই থ'ব লাগিব, নহ'লে কোনোবাই পানী বুলি খাই দিব, মাৰি দিব। আপুনি কেমেৰাত চাই থাকক না, তাতে দেখিব হৈছে। আৰু মোৰ লাহেকৈ ভৰাই এই চিনটো মানে সেউজীয়া অংশলৈকে আমি ভৰাব লাগে। সেউজীয়া অংশলৈকে মই ভৰাই দিছোঁ। মোৰ হৈ গ'ল আৰু ভৰাই তেল। আচলতে বন্ধু বান্ধৱীসকল, অলপ দেৰিলৈকে মই নিজেও জনা নাছিলোঁ কিদৰে ভৰাম। বেটেৰীত পানী শেষ হৈ গ'ল, ভৰাব লাগে, মায়ে কৈছে ভৰাবলৈ, কিন্তু কিদৰে ভৰাম নাজানিছিলোঁ। গতিকে বেলেগক কৈছিলোঁ ভৰাই দিবৰ কাৰণে, কিন্তু তেওঁলোকে আহিব নোৱাৰিলে। ইফালে মাৰ চিন্তা হৈ গৈছে, বেটেৰী পানী শেষ হৈ গ'লে মানে কি হ'ব, ইনভাৰ্টাৰটো এনি টাইম লাগে, ঘৰত চাৰ্জ হৈয়ে থাকিব লাগে। গতিকে ক'লোঁ চিন্তা কৰিব নালাগে, ময়ে ট্ৰাই কৰি চাওঁ দিয়ক। আৰু এয়া মই ট্ৰাই কৰিলোঁ, হৈছেনে নাই বাৰু ৰাইজসকল, আপোনালোকে কি কয়? আপোনালোকে এনেদৰে ভৰাইনে বেটেৰীত পানী? মই প্ৰথমবাৰৰ কাৰণে আজি ভৰাইছোঁ, তো মাক কৈছোঁ ভিডিঅ' এটা বনাই থৈ দিয়ক। মই আজি প্ৰথমবাৰ এনেকৈ কৈছোঁ, হৈছেনে নাই হোৱা, মানুহক সুধিম বাৰু মই। এনেকৈ বুলি তৎক্ষণাতে এনেই ধেমালিতে ভিডিঅ'টো বনোৱা হৈছিলে কাৰণে কথাবোৰ ধুনীয়াকৈ মই খাপ খুৱাই ক'ব পৰা নাই। এয়া মোৰ ভৰাই হোৱাৰ পিছত গোটেইকেইটা পইণ্টতে ভৰালোঁ। মই ভৰাই হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ টান কৰি দিছোঁ আৰু অলপ টাইট কৰি দিছোঁ মই নটকেইটা পকাই। হৈ গ'ল ফাইনেলি মোৰ পানী ভৰাই। এবটল বেছি পানী শেষ হোৱা নাছিলে, মায়ে এনেই ভয় খাই আছিলে। 1 লিটাৰ পানীয়ে থাকি গ'লগৈ। যিহেতু পানী বেছিকৈ আনিছিলে, 2 লিটাৰ আনিছিলে, গতিকে 1 লিটাৰটো খোলাই নহ'ল আৰু 1 লিটাৰে অলপ থাকিয়ে গ'লগৈ। এতিয়া হোৱাৰ পিছত, ভৰাই হোৱাৰ পিছত মই ধুনীয়াকৈ
বেটাৰী কভাৰটো আকৌ মাৰি দিম। মই বেটাৰী কভাৰটো ধুনীয়াকৈ লগাই থৈছোঁ। সেইকাৰণে ভিডিঅ'টো বেয়া হৈছে যদিও মই এইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ, যাতে মোৰ যিটো প্ৰব্লেম হৈছিলে যে মায়ে চিন্তা কৰি আছিলে বাতিত কিদৰে পানী ভৰাব লাগে নাজানে, গতিকে কেইবাগৰাকীলৈ ফোন কৰিলে, তেওঁলোকো আহিব নোৱাৰিলে। গতিকে সেই অৱস্থাত মানে আমি অকলশৰীয়া মানুহ অৱস্থাত আমি যিকোনো কাম আচলতে আত্মনিৰ্ভৰশীলেই হ'ব লাগে, যিকোনো কাম নিজেই কৰিবলৈ চাব লাগে। মানে যিকোনো কামেই শিকিলে বা এবাৰ চালে মানুহে পাৰেই। গতিকে শিকি পেলাই নিজে কৰাটোৱে বেছি ভাল, কাৰণ বেলেগক মাতিলে মানে তেওঁলোক বিজি থাকে, আহিবলৈও টান পায় বা তেওঁলোক বিজি থকাৰ কাৰণেও আহিব নোৱাৰে। গতিকে নিজে যদি এনেকুৱা সৰু সুৰা কামবোৰ শিকি পেলাই নিজে কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া মই ভাবোঁ সকলোতকৈ বেছি ভাল। গতিকে মই আজি প্ৰথমবাৰৰ বাবে এইদৰে মানে নিজেই চেষ্টা কৰিলোঁ বেটাৰীত পানী ভৰাবলৈ। গতিকে মই পাৰিলোঁ, আৰু সকলোৱে পাৰিব, এইটো যিহেতু টান কাম নহয়, সকলোৱে পাৰিব। গতিকে মই এনেকেই ভিডিঅ'টো বনাই সকলোকে শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকেও যদি ভাবিছে যে এইটো এটা উপযোগী হয় ভিডিঅ', তেতিয়াহ'লে আপোনালোকেও লাইক কৰিব, মানে শ্বেয়াৰ কৰি দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে। আপোনালোকক বহুত বহুত ধন্যবাদ।